नमस्कार प्रथमते मयो এই নিউজটো ফেক নিউজ বুলি ভাবিছিলো की बात है कि हमारे भगवान आराध्य श्री भगवान नरेंद्र मोदी जी का भव्य मंदिर पटना में बनाने की स्वीकृति हो गई है। যেতিয়া এই নিউজটো পাইছিলো মই সঁচাকে ফেক নিউজ বুলি ভাবিছিলো কোনোবাই ভিউজৰ কাৰণে টিআৰপি কাৰণে এনে ধৰণে ৰিলছ বনাই আপলোড কৰিছে বুলি ভাবিছিলো পিছত গম পালো নিউজটো হৈছে বিহাৰৰ আৰু বিহাৰত এখাৰ কথা আছে ये बिहार है भैया बिहार में कुछ भी हो सकता है বিহাৰৰ কিন্নৰ ৱেলফেয়াৰ সোসাইটি এটা প্ৰস্তাৱ দিছিলে যে ভগৱান শ্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এভাগ মন্দিৰ স্থাপন কৰা হ'ব বিহাৰৰ পাটনাত আৰু এই মন্দিৰভাগ বিশ্বৰ আটাইতকৈ ডাঙৰ মন্দিৰ হ'ব আৰু ইতিমধ্যে এই প্ৰস্তাৱ বিহাৰৰ কেবিনেটত পাছ হৈছে বিহাৰ চৰকাৰৰ ফালৰ পৰা মাটিও আবণ্টন কৰা হ'ব আৰু মন্দিৰভাগ নিৰ্মাণ কৰোঁতে যিমানখিনি পইচা খৰচ হ'ব গোটেইখিনি পইচা বিহাৰ চৰকাৰৰ ফালৰ পৰা খৰচ কৰা হ'ব আৰু এই নিউজটো মই মনে সাজি পেলাই নিজে বনাই কোৱা নিউজ নহয় এই নিউজটো আমাৰ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়ান এক্সপ্ৰেছতো এই নিউজটো প্ৰকাশ পাইছে গতিকে মই এই চেগতে সকলোকে বহুত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আমাৰ যি 33 কোটি দেৱতা আছিলে এতিয়া 33 কোটি এটা হ'ল আজিৰ পৰা ভগৱান শ্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নামটো এই 33 কোটি দেৱতাৰ লিষ্টত সন্নিৱিষ্ট হ'ল যেতিয়া মই এই নিউজটো পাইছিলো তলত কমেন্ট সেকশনত গৈ পঢ়িছিলো কমেন্ট বিলাকত কেনেকুৱা লিখা আছে যে মোদী ডাঙৰীয়াৰ হৈ গ'ল এতিয়া অমিত শাহৰ এভাগ মন্দিৰ লাগে योगी आदित्यनाथ योगीर एभाग मंदिर लागे पारिले आमार हिमंत विश्व शर्मा डांगरियार एभाग मंदिर लागे এখন গণতন্ত্ৰ দেশত জিয়াই থাকোতে যদি প্ৰতিনিধিসকলক নেতাসকলক যদি এনে ধৰণে ভগৱান সজোৱা যায় ইয়াতকে কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে জানো আপোনালোকে এই ক্ষেত্ৰত কমেন্ট কৰি জনাব